হাই আহক এইবাৰ আমি মাহৰ দাইলেৰে পঠাৰ মাংস বনাওঁ। এনে মাংস ৰেডি হৈ আছে, আলু পিঁয়াজ কাটা ৰেডি। আৰু আজি আমি কুকাৰত বনাম। এনে কুকাৰ বহাই থৈ দিছোঁ, গেছত দিয়া নাই। ইপিনে মাহৰ দাইল থৈ দিছোঁ ধুই মেলি। আৰু ইপিনে আপোনাৰ মছলা আমাৰ মিক্সাৰ ৰেডি হৈ আছে, গেছ জ্বলাই দিলোঁ। আহক এতিয়া আমি তেল দিম। তেল দি দিলোঁ। তাৰপিছত আমাৰ তেলটো গৰম হোৱাৰ পিছত আমি পিঁয়াজখিনি আগতে বহাই গৰম হৈ গ'ল, আমি পিঁয়াজটো দি দিলোঁ। পিঁয়াজটো এতিয়া অকণমান সময় আমি ভাজি ল'ব লাগিব বঢ়িয়াকৈ। আৰু পিঁয়াজটো ভাজি লোৱা হোৱাৰ পিছত আমি এই যিটো মাহৰ দাইলটো থৈ দিছোঁ সেইটো বহাই দিম। পিঁয়াজটো অকণমান গৰম হ'ব দিছোঁ। এতিয়া আমাৰ পিঁয়াজটো প্ৰায় গৰম হৈছে, কিন্তু অকণমান মানে আৰু আছে আৰু অকণমান ৰঙা ৰঙা হোৱাৰ পিছত প্ৰায় হৈছে আৰু এতিয়া আমি আমাৰ এই মাহৰ দাইলটো আৰু আলুখিনি বহাই দিম। ফাৰ্ষ্ট আমি আলুখিনি বহাই দিম। আলুটো ফ্ৰাই কৰোঁতে অকণমান টাইম লয়তো, তো ফাৰ্ষ্ট আমি আলুখিনি বহাই দিলোঁ। আলুখিনি বহাই দি অকণমান মানে মিক্স কৰি দি তাতে আমি আকৌ মাহৰ দাইলটো দিলোঁ। গোটেইখিনি হেতাৰে আমি লাৰি দিলোঁ। আমাৰ এই মছলা আছিল পেষ্ট, আদা নহৰু পেষ্ট, আদা নহৰু পেষ্টটো দি কিনে অকণমান সময় আৰু মই দেখুওৱা নাই, অকণমান কাটি দিছোঁ, অলপ সময় মানে ভালকৈ ভাজি ল'ব লাগিব। ভাজি ল'বলৈ আমি ইয়াতে নিমখ হালধি আৰু যি মছলা দিয়ে আৰু গৰম মছলা আমি অলপ অলপ দি ল'ম। কাৰণ যিহেতু আমি কুকাৰত বনাইছোঁ, এইটো হুইচেল মাৰি দিম, সেইটো কাৰণে আমি আগতে দি লৈছোঁ গোটেইখিনি মছলা। জিৰা, এইটো মিট মছলা, দি আমাৰ যিটো পেষ্ট আছিল পেষ্টৰ সেই পানীখিনি আমি ইয়াতে দি দিলোঁ। তাৰপিছত অকণমান সময় ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত আমাৰ এই মাংসটো যে আছিলে, মাংসটো আমি অকণমান সময় ভাজি লৈছোঁ দেই, গোটেইখিনি মিক্সাৰ দিয়াৰ আগতে, মাংসখিনি বহাই দিয়াৰ আগতে। তেতিয়া আমি মাংসখিনি বঢ়িয়াকৈ গোটেইখিনি মছলা হালধি নিমখৰ লগত গোটেইখিনি যি ভজা আছিলে তেনেকুৱা আমি মিক্স কৰি দিম বঢ়িয়াকৈ। প্ৰায় আমি অলপ সময় ভাজি লৈছোঁ, তাৰপিছত আমি ঢাকনিখন দি থৈ দিম। এনেই ওপৰত দি থৈ দিম, এনেই গোটেই হেৰিটো মাৰি নিদিওঁ আৰু। ফ্লেমটো আমি মিডিয়াম ৰাখি থৈ দিছোঁ। অকণমান সময় পিছত 2-3 মিনিট সময় পিছত ঢাকনিখন গুচাই আমি লাহে লাহে ফ্ৰাই কৰি থাকিম আৰু ঢাকনিখন দি থাকিম। আৰু এই ছেম প্ৰচেছটো 2-3 বাৰ আমি কৰি থাকিম। এগেইন আমি ঢাকনিখন দি দিলোঁ। 2-3 মিনিট পিছত আকৌ চালোঁ, চাই কিনে অকণমান লাৰি দিলোঁ যাতে তলিত লাগি নাযায়। প্ৰায় হৈছে, ভজা গৈছে, আৰু অলপ লাগিব। আৰু পাঠাৰ মাংসটো অকণমান সিজোতে টাইম লয়। এগেইন আমি লাৰি চালোঁ, গোটেইখিনি বস্তু যাতে তলিত লাগি নাযায়। প্ৰায় হৈছে, আকৌ অলপ মানে আমি ইয়াতে এতিয়া গৰম মছলা অকণমান দি দিম। গৰম মছলা অকণমান দি কিনে গোটেইখিনি বস্তু আমি আকৌ এবাৰ লাৰি দি এই মছলাৰ যে পানীখিনি আছিল আমি ধোৱা মিক্সাৰত এইখিনি দি তলিত যাতে লাগি নাযায় আৰু মিক্সটো যাতে ভালকৈ হৈ যায় মছলাখিনি। এগেইন এইটো প্ৰচেছ আমি কণ্টিনিউ কৰিছোঁ। ঢাকনিখন দি আকৌ অলপ পিছত চালোঁ, আলু সিজিছে নে চাইছোঁ, প্ৰায় সিজিছে আলু এতিয়া। এইখিনি গোটেইখিনি প্ৰচেছ 10 মিনিটমান হৈছে, 10-15 মিনিটমান সময় হৈছে, তো প্ৰায় ভজা গৈছে। আৰু আকৌ এগেইন সেই প্ৰচেছটোৱে কৰিছোঁ। মই কৈছোঁৱেই আগতে 3-4 বাৰ এই প্ৰচেছটো আমি কণ্টিনিউ কৰিব লাগিব যাতে ভালকৈ ভজা যায় গোটেইখিনি বস্তু। তো প্ৰায় হৈছে, এতিয়া আমি আকৌ অলপ এই মছলাৰ পানী যে আছিলে যিখিনি আছিল সেইখিনি দি দিলোঁ যাতে তলিত লাগি নাযায়। এতিয়া প্ৰায় আমাৰ ভজা হৈ গৈছে, তো আমি এতিয়া পানী দি নিজৰ হিচাপ মতে হুইচেল আমি অকণমান পানী বেছিকৈ দিব লাগিব। বেছি মানে অকণমান লাগাতকৈ অকণমান বেছি দিব লাগিব, কাৰণ দাইলটো সিজিব লাগিব ন। দি কিনে আমি বঢ়িয়াকৈ ঢাকনিখন মাৰি দিছোঁ আৰু 2টা হুইচেলৰ কাৰণে আমি ৰৈ দিম। তো 2টা হুইচেল আমাৰ অলমষ্ট গ'ল। মই এইখিনি অকণমান প্ৰচেছটো কাটি দিছোঁ। 2টা হুইচেল যোৱাৰ পিছত আমি এইটো নুমাই দিম গেছটো আৰু ঠাণ্ডা হোৱালৈকে ৰ'ম যাতে ঢাকনিখন খুলিব পাৰোঁ। ঢাকনিখন আমাৰ খুলিব পৰা হৈ গ'ল। দেখিছে অকণমান পানী আছে, কিন্তু থাকিলেও আমি কি কৰিম এতিয়া ঢাকনিখন নিদিয়াকৈ আমি হেৰি কৰিম, এইটো গেছত আমি জাষ্ট এনেই দি থৈ দিম ঢাকনি নিদিয়াকৈ। এতিয়া প্ৰায় 5-10 মিনিট সময় আমি মানে এনেকৈ ৰাখি থৈ দিম যাতে ভালকৈ হৈ যায়। এতিয়া অলমষ্ট আমাৰ হৈ গৈছে, এতিয়া আমি নুমাই দিছোঁ আৰু ফাইনেল প্ৰডাক্টটো আমাৰ এনেকুৱা হৈছে। খাবলৈ বঢ়িয়া হৈছে, দেখাত কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।